অসমবাসী ৰাইজ সুদূৰ ইংলেণ্ডৰ পৰা আমাৰ তিনিওজনৰ ফালৰ পৰা বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে। আশা কৰিছো আপোনালোকৰ বিহু এবাৰ বেছি ভাল হ'ব আৰু সকলোৰে পৰিবাৰত মানে সবৰে ভাল হ'ব এবাৰ। এই বিহু মেছেজটো কিন্তু স্পেচিয়েলি আমাৰ এই ব্ৰিটিছ অসমীয়া এই কিউটি পাই আৰ্থি চাৰ্মিঙৰ ফালৰ পৰাহে গৈছে কিন্তু দেই বিশেষভাৱে আপোনালোকে আৰ্থিক বহুত বহুত আশীৰ্বাদ কৰিব। মই সদায় চেষ্টা কৰি থাকিম তাক অসমীয়া কালচাৰ, আমাৰ অসমীয়া ভাষা, আমাৰ অসমীয়া খাদ্যৰ বিষয়ে যিমান পাৰোঁ সিমান শিকাবলৈ, আমাৰ যিমানখিনি জ্ঞান আছে আমি তেনেকৈ শিকাবলৈ। তাৰ 90% সময় সি ব্ৰিটিছ কালচাৰটোতে ডাঙৰ হ'ব, তথাপিতো আমি কিন্তু সেইটোত হাৰ নামানো। গোসাঁই শিকে নে নিশিকে সেইটো পাছৰ কথা, কিন্তু মই নিজৰ ফালৰ পৰা নিজৰ 100% দিম গোসাঁইক আমাৰ অসমীয়া সংস্কৃতিটোৰ বিষয়ে, আমাৰ অসমীয়া ভাষা চব বস্তু মানে শিকাবৰ কাৰণে। নিজেও ইমান ভালকৈ নাজানো, নিজেও ভুলে শুদ্ধই, কিন্তু মই চেষ্টা সদায় কৰি থাকোঁ। কাৰণ মোৰ দেউতা মায়ে মানে বহুত চেষ্টা কৰিছিলে মোক মানে যি অসমীয়া কালচাৰটোৰ ওপৰত, নিজৰ অসমীয়া সংস্কৃতি, নিজৰ অসমীয়া ভাষাটো মানে শুদ্ধকৈ ক'লে। যিহেতু আমাৰ মানে মুখত বহুত বেছিকৈ ইংৰাজী শব্দ ওলাই যায়, কিন্তু মই বহুত চেষ্টা কৰোঁ যাতে মানে আমাৰ কালচাৰটো সুদূৰ দূৰত থাকিলেও বা অসমত আগতে থাকোঁতেও মই যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ। সেইকাৰণে মোৰ ল'ৰাজনকো, মোৰ ল'ৰাটোকো সেইকাৰণে মই পূৰা চেষ্টা কৰিম আমাৰ অসমীয়া কালচাৰটোৰ লগত মানে কানেক্ট হৈ থাকিবৰ কাৰণে। জয় অসম! Once again, happy বিহু! বিহু বেছা থাকিল।